Hello everyone, welcome to my YouTube channel. আৰু আজি মই আহিছো কৃষ্ণগুৰু আশ্ৰমত আৰু এতিয়া কৃষ্ণগুৰু আশ্ৰমতে আছো আৰু আমি কালি আহিলো মা দেউতা আহিছে লগতে আৰু ইয়াত একমহীয়া পালনাম চলি আছে আৰু হে ভাবিলো এটা ভিডিও বনাই দিও তেনেহলে ভিডিওটো চাই থাকো হেখলৈকে তেনেহলে মই এতিয়া আপোনালোকক সম্পূৰ্ণ আশ্ৰমখন দেখুৱাম ভিডিও যিমান পাৰো চেষ্টা কৰিম আপোনালোকক দেখাবলৈ কাৰণে সকলো ভিডিওটো কৰিব নিদিয়ে কিন্তু যিমান পাৰো মই আপোনালোকক দেখাব চেষ্টা কৰিম আৰু ইয়াত প্ৰথমে আশ্ৰমত প্ৰৱেশ কৰাৰ আগতে হাত ভৰি ধুই ল'ব লাগে তাৰ পিছত সোমাব লাগে তেতিয়া মই হাত ভৰি ধুলো আৰু ভিতৰলৈ সোমাই আহিছো আৰু এতিয়া ভিতৰলৈ আহি আছো আশ্ৰমৰ এয়া দেখিছে আশ্ৰমখন বহুত ধুনীয়া হয় হে আহি বহুত ভাল লাগে আপোনালোকো আহিব আশ্ৰমলৈ এই আমাৰ পাপা আৰু মই এতিয়া ভিতৰলৈ সোমাই আহিলো আৰু শুনিবলৈ পাইছো যে কীৰ্তন ঘৰত নাম চলি আছে আৰু এতিয়া হৈছে ৰাতিপুৱা সময় সেয়ে ইয়াত এতিয়া নাম চলি আছে আপোনালোকে শুনা পাইছে নিশ্চয় আৰু মই আপোনালোকক এফালৰ পৰা গোটেই আশ্ৰমখনে দেখুৱাম তেন্তে মোৰ লগত ভিডিওটো শেষলৈকে চাই থাকিব কৃষ্ণ নাম কি মধুর কি মধুর কি মধুর কৃষ্ণ নাম কি মধুর কি মধুর কি মধুর গুরু সংযোগে তাতে নাম হয় সুমধুর কৃষ্ণ নাম কি মধুর কি মধুর কি মধুর হে কৃষ্ণ গুরু নামে মন টান করে জোর কৃষ্ণ নাম কি মধুর কৃষ্ণ নাম কি মধুর কি মধুর কি মধুর কৃষ্ণ নাম কি মধুর কি মধুর কি মধুর গুরু সংযোগে তাতে নাম হয় সুমধুর কৃষ্ণ নাম কি মধুর কি মধুর কি মধুর কৃষ্ণৰ কিংকৰ আমি একদেৱ সেৱী কৃষ্ণ বিনে নভজো কাল্পনিক দেৱ দেৱী কৃষ্ণৰ কিংকৰ আমি একদেৱ সেৱী কৃষ্ণ বিনে নভজো কাল্পনিক দেৱ দেৱী কৃষ্ণ হে পৰম গুৰু প্ৰেমে ভৰপূৰ কৃষ্ণ হে পৰম গুৰু প্ৰেমে ভৰপূৰ হে কৃষ্ণ গুৰু নামে মন টান কৰে জোৰ কৃষ্ণ নাম কি মধুৰ কৃষ্ণ নাম কি মধুৰ কি মধুৰ কি মধুৰ কৃষ্ণ নাম কি মধুৰ কি মধুৰ কি মধুৰ গুৰু সংযোগে তাতে নাম হয় সুমধুৰ কৃষ্ণ নাম কি মধুৰ কি মধুৰ কি মধুৰ ব্ৰহ্মাণ্ডতে নাই কোনো কৌটি দেৱতা একদেৱ কৃষ্ণ যেন জ্বলন্ত কবিতা ব্ৰহ্মাণ্ডতে নাই কোনো কৌটি দেৱতা একদেৱ কৃষ্ণ যেন জ্বলন্ত আৰু এতিয়া যিহেতু ৰাতিপুৱা হৈছে আৰু এই বহুত কুঁৱলী পৰি আছে
কৃষ্ণ নাম কি মধুর কি মধুর কি মধুর কৃষ্ণ নাম কি মধুর কি মধুর কি মধুর গুরু সংযোগে তাতে নাম হয় সুমধুর কৃষ্ণ নাম কি মধুর কি মধুর কি মধুর হে কৃষ্ণ গুরু নামে মন টান করে জোর কৃষ্ণ নাম কি মধুর কৃষ্ণ নাম কি মধুর কি ভিতৰখন আৰু মধুৰ কি বেছি ধুনীয়া মধুৰ এতিয়া মই আহিছোঁ কীৰ্তন ঘৰলৈ আৰু আপোনালোকক কীৰ্তন ঘৰ প্ৰথমে এইভাগ হৈছে কীৰ্তন ঘৰ আৰু ভিতৰত এতিয়া নাম চলি আছে আৰু ভিতৰত এতিয়া নোসোমাওঁ কাৰণ ৰাতিপুৱা সোমাইছিলোঁ ভিতৰত নাম লোৱা হ'ল যিহেতু চবতে লিখা আছে কৃষ্ণ গুৰু কৃষ্ণ গুৰু আৰু এইখন হৈছে গুৰুগৃহ দেখিছে ভালকে আশ্ৰমখন পদুম পুখুৰী এতিয়া মই গৈ আছোঁ সুবৰ্ণকৰলৈ সুবৰ্ণকৰ দেখাম এতিয়া আপোনালোকক এয়া হৈছে সুবৰ্ণকৰ আৰু এতিয়া মই মোবাইল অফ কৰিব এয়া আছিল সুবৰ্ণকৰ আৰু ভিতৰ দেখাব নোৱাৰিম এতিয়া যেতিয়া মোবাইল বন্ধ কৰিব লাগিব ইয়াতে এইখন হৈছে গুৰু আসন আৰু এইটো সুবৰ্ণকৰ আৰু এতিয়া ইয়াত ভাগৱত পাঠ চলি আছে আৰু ইয়াতে শুনি থাকি ভাল লাগে আৰু এইটো হৈছে শিবিৰ য'ত আমি ৰাতি আছিলোঁ আৰু ইয়াত প্ৰায় 2000 মানুহ থাকিব পৰা ব্যৱস্থা আছে দৈনন্দিন জীৱনত বহুতো ব্যস্ততাৰ মাজত আমাক অলপ জিৰণিৰ প্ৰয়োজন সেয়ে আশ্ৰমখনলৈ আহি আগৰ দিনৰ ঋষিমুনিৰ দৰে অলপ সময় ক্ৰমত বহিলোঁ যিয়ে মোক নথৈ আনন্দিত কৰিলে আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ জয় কৃষ্ণগুৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু প্লিজ মোৰ একাউণ্টটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ পাখি লগা মোৰ মনে অসীমলে